হেল্ল' গাইজ গুড মৰ্ণিং। এই মাত্ৰ শুই উঠিছোঁ দেই। কেইটা বাজিছে এতিয়া? 6:53 হৈছে। 6:53 হৈছে উঠিছোঁ আৰু এতিয়া। মোৰ মানে এটা ৰাতিপুৱা শুই উঠিয়ে এটা কাম কৰিব মন যায়। সেইটো হ'ল এই গাহৰিকেইটা চোৱা। ডাইৰেক্ট শুই উঠি গাহৰিকেইটা চোৱা আৰু পথাৰখন চোৱা। আমাৰ পিছফালে যিখন পথাৰ আছে ধুনীয়াকৈ মই যিবোৰ খেতি বাতি কৰোঁ সেইবোৰ চোৱা। শুই উঠিয়ে যদি সেইবোৰ দেখোঁ মনটো ভাল লাগি যায় আৰু আপোনালোককো দেখায়ো ভাল লাগে। সেয়া দেখাওঁ নহয় আপোনালোকক। তাতে এতিয়া বিহু আছে সোমবাৰে, আজি হ'ল শনিবাৰ। মায়ে কৈছে বোলে বজাৰ কৰিব আছে, ঘৰৰ বস্তু পাতি আনিব আছে, এই বজাৰ চজাৰ কৰিব আছে আৰু বিহুৰ কাৰণে থেকেৰা লাগিব আৰু বেঙেনা চেঙেনা সেইবোৰ আছে বাৰু। বেঙেনা পানীলাও কাৰোবাক লাগিলে ক'ব। পানীলাও আহিব দেখিছেনে লমি লমি লাগি আছে। পানীলাও আছে, থেকেৰা আছে, বেঙেনা আছে। এতিয়া থেকেৰা চেকেৰা আনিবলৈ যাওঁ। তাৰপৰা চাহপাত হালধি সেইবোৰ কিবা কিবি নাই, সেইবোৰ আনোগৈ। এতিয়া বজাৰ যাওঁ তাকে ওলাই ল'লোঁ। তাৰপৰা মুখখন ধোৱাই নাই, এফালে চোলা পেণ্ট পিন্ধি ল'লোঁ, মুখ ধোৱাই নাই। মুখখন ধুই লওঁ তাৰপিছত বজাৰ যাম আৰু। এতিয়া মায়ে চাহ খাবও মাতি আছে, চাহ খাবও যাওঁ। আৰু কালি মই বস্তু এটা বনাইছিলোঁ চাওক। এইবোৰ জিকা দেখিছেনে? এইবোৰ জিকা গছ এনেকৈ দি দিছোঁ। এইখন চাঙলৈ এনেকৈ বগাই যাবলৈ এই খুঁটা দুটা পুতি দিছোঁ। তাতে ওপৰত বাঁহ এডাল বান্ধি পিনি এনেকৈ দি গৈ বাঁহ উলিয়াই দিছোঁ এই চাংখনলৈ। এতিয়া জিকা লাগিব নালাগিলেই চাওক কিমান ধুনীয়াকৈ জিকা লাগিছে। হাইব্ৰিড জিকা খাবলৈ পাম আৰু। কি হয় চাই লওঁ। যাওঁ, মই পথাৰখন চাই ল'লোহি এতিয়া। এইবোৰ দেখিছেনে কিমান ধুনীয়া লাগে ৰাতিপুৱা পৰত জানেই। নিজে যদি কিবা এটা খেতি কৰা হয় ন, সেইটো ৰাতিপুৱা শুই উঠি আহি যদি সেইটো চাবলৈ পাওঁ ডাইৰেক্ট বা কিবা এটা পুহিবলৈ পাওঁ, গাহৰি হওক কুকুৰা হওক কিবা কিবি হওক, শুই উঠিয়ে চাবলৈ মন যায় আৰু সেইটো। তাকে আপোনালোককো দেখালোঁ। এতিয়া চাহটো খাই লওঁ, চাহটো নহয়, প্ৰথমে মুখখন ধুই লওঁ, তাৰপিছত চাহটো খাওঁ। চাহটো খাই কৰি পিনি বজাৰ যাওঁ। বজাৰ গৈ পিনি যি বস্তু আনিব লাগে সেইকেইটা আনোগৈ। মায়ে কি বস্তু আনিবলৈ কয় আৰু চাই লওঁ ব'লক। কিহেনো পি পাপা কৰি থাকে লগত। কিহে পি পাপা কৰি থাকিব? ৰুচিয়েদি যায় নহয় ভিতৰলৈ। কালি ধপককে নাই নেকি দুজনী এটা হৈ গৈছে। ক'বা উপচাংখনৰ পৰা ধপককে পৰিছে, তোৰ পেলাই খুব লৈছে। গাইজ এতিয়া চাহ তাহ খাই ল'লোঁ। দেখিছেনে চাহ খাই ল'লোঁ। এতিয়া বজাৰ যাওঁ। থেকেৰা আনোগৈ। থেকেৰা কি হ'ল? আমাৰ এইখিনি বৰ্তীয়ে বোলে চাইকেল লিখিছে বুলি কি আনিবলৈ কৈছিলা? থেকেৰা আৰু বেঙেনা। এই বেঙেনা ঘৰতে আছে, কেলৈ এনে কৈ আছা? এনে কৈ দিছা যে। বেঙেনা ঘৰতে আছে। মাটিমাহ মাটিমাহ লাগিব নহয়। কেঁচা হালধি, তাৰপিছত আৰু কিবা এটা লাগে নহয়। থেকেৰা, বেঙেনা, কেৰেলা লাগে। কেৰেলা আছেই। কেৰেলা কাৰোবাৰ ঘৰত নহয়, আনিব লাগিব। দুটা এটামান আনিব লাগিব। এটা আনিলেই হ'ব। এটা আনিলেই হৈ যাব। ডাঙৰ চাই আপুনি। আমাৰ পিছফালে এজোপা লাগিছিলে নহয়, এজোপা কি হ'ল? এতিয়া সোনকালে যাওঁ। দৰৱ মাৰিবলৈও আছে কি আহি পিনি ফুলিছে ন এইজোপা। গাইছ এতিয়া ওলালোঁ। এয়া দেখিছেনে ওলাই ল'লোঁ। বজাৰ যাওঁ, গাড়ীখন লৈ লৈছোঁ। মায়ে পইচা দিব এতিয়া। এয়া মায়ে পইচা আনিবলৈ কৈছে, ৰ'ব। মোনাও আনিবলৈ কৈছে, পইচাও আনিবলৈ কৈছে। আনি লওক, তাৰপৰা যাম, দেখাম আপোনালোকক কি আনোগৈ, কি নাই। আৰু বজাৰ বেছি দূৰ নহয়, অকণমান আগত আছে বজাৰখন। জেগাডোখৰ নামটোৱেই শনিবাৰ বজাৰ। আজি শনিবাৰ পৰিছে, তাতে শনিবাৰ বজাৰ বহে। জেগাডোখৰ নামো শনিবাৰ বজাৰ। পূৰা মুঠতে শনিবাৰ বজাৰ হৈ যাব। ৰ'ব দেখাম আপোনালোকক। এয়া
পইচা আনিছে কি মোনা আনিছে পইচা দিয়া আকৌ দিবলৈ মন নাই কাটিছে নে বস্তু আনিবলৈ তেনেকৈ কৈছে কিন্তু দিবলৈ মন নাই আকৌ আনিমো আনি গ'লো ৰ'বা তাৰপিছত মনত পৰিলে আনিম বাৰু এনেই কৈছোঁ পাই আনিম আনিমো আনিম কেলৈ নাই সঁচাকৈ আনিম গ'লো ৰ'বা মোক কিমান হৈছিলে গাইছ ধেৰ মানুহ হৈছে দিবও পোৱা নাই ৰ'ব দেখাইছে ধেৰ মানুহ হৈছে বিহু বজাৰ যে সেইকাৰণে দেখাম ৰ'বা আহিছোঁ অলপ ভিডিঅ' বনাবৰ কাৰণে তাত ইমান মানুহ ভিডিঅ' বনাব নোৱাৰি সেইকাৰণে আঁতৰি লৈছোঁ অলপ তাৰপিছত এতিয়া বজাৰ চজাৰ কৰিলোঁ ইয়াত দেখিছেনে লৈ লৈছোঁ বস্তু তাৰপিছত বাঘৰ ল'ৰাটোৰ কাৰণে হেৰি লৈ ল'লোঁ কি বুলি কয় মই চোলা তোলা লৈ ল'লোঁ মায়ে পঠিয়াইছিলে নহয় আকৌ বেয়া হ'ব নিনিলে তাৰপৰা এতিয়া লৈ ল'লোঁ তাৰপিছত এতিয়া ঘৰ যাওঁ ঘৰ গৈ পিনি দেখাম ৰ'ব কি কি বস্তু ল'লোঁ দেখাব নোৱাৰিলোঁ বেয়া নাপাব কাৰণ ধেৰ মানুহ আছে ইমান মানুহৰ আগত মোবাইল দিলে বেয়া হয় তাকে দেখাব নোৱাৰিলোঁ আৰু লাজো লাগিলে এতিয়া ঘৰ গৈ ৰওঁ দিছে নেকি ইমান মানুহ গোটেইখন মানুহ পেপাৰ বজাৰ আছে বজাৰ কৰিছে ধেৰ মানুহ পূৰা এতিয়া গৈ লওঁ ৰ'ব আপোনালোকক তাৰপিছত দেখাম ফাইনেলি ঘৰ পাইছোঁহি আৰু বৰ্তমান বজাৰৰ পৰা আহি পাইছোঁহি এয়া খুলি লওঁ এয়া বস্তু দেখিছে নেকি কিমান আনিছোঁ যাব ভিতৰলৈকে লওঁ তাৰপিছত দেখাম কি কি আনিলোঁ ইলোঁ আকৌ ৰঙালাও ল'ৰাটোলৈ চোলা ডাঙৰ বাঘৰ নহয় মোৰ মনৰ পচন্দ আনিলোঁ আনিছোঁ আকৌ এইটো হালধি এয়া চাহপাত উলিওৱা বোলো আকৌ পিঁয়াজ এইটো থেকেৰা এইটো মিঠাতেল ভিতৰত আছে কেৰেলা কলগেট তাৰপিছত এইফালে আলুগুটি অসমীয়া হেৰি গাঁৱলীয়া আলু হেৰি কি বুলি কয় মুম্বাই আলু আৰু এইটো হ'ল দৰৱ সেইটো দৰৱ তো এতিয়া গাইছ ঘৰ পালোহি আহি পাই পিনি এতিয়া সেই দৰৱটো লৈ আহিছোঁ লগতে ডাঙৰতে দিবৰ কাৰণে এই হৈয়ে পৰিলে দিবৰ কাৰণে এতিয়া থৈ আহোঁগৈ থৈ লওঁ তাৰপিছত কাপোৰ কানি খুলি কৰি পিনি ভাত খাই লওঁ নে তাৰ আগত নে দৰৱ দি লওঁ নে কি চাই লওঁ তাৰপিছত নহ'লে ইয়াতে থৈ দিছোঁ মা ভাত খাব হ'ল নেকি বাৰু পাতিছেহে বোলে ভাত পাতিছেহে বোলে তাৰ আগতে চোলা পেণ্টকেইটা খুলি লওঁ খুলি কৰি পিনি দৰৱটো দি লওঁগৈ গাইজ দৰৱ দিবলৈ যাবলৈ ওলাইছিলোঁ সেই চোলা পেণ্ট দেখিছেনে সলাই লৈছিলোঁ এতিয়া ওচৰৰে মামা এজনে মাতিলে হেৰি আমলৈ ভাঙিব লাগে বোলে আমলৈ ভাঙিবলৈ মাতিছে তহঁতে যাওঁ আমলৈ ভাঙোগৈ দেখাম ৰ'ব আপোনালোকক গাইজ আমলৈ চামলৈ পাই কৰি আনিলোঁ ইয়াত দিছেনে ইয়াৰ ঘৰ আহি আছোঁ দেখাব নোৱাৰিলোঁ হেৰি কি বুলি কয় মই পাৰি আছিলোঁ মানে ভিডিঅ' কৰা মানে মানুহ নাই সেইকাৰণে দেখাব নোৱাৰিলোঁ পূৰা কামোৰ দিলে এতিয়া আহি ঘৰ পালোহি মাক দিওঁ এতিয়া
এইফালে আছে কিবা কৰি আছে কি কৰি আছা বিলাহী এয়া লোৱা চোৱা আকৌ ভাইটিমাৰ ঘৰত সেই বেতগছৰ ওপৰত এই পিছফালে আছিলে তাতে দুইটা টানি টানি ভাঙিলোঁ এই ভাত খাব হ'ল নেকি এয়া ভাজা এয়া খাম গাইছ ভাঙি কৰি আনিলোঁ এতিয়া ভাজিব তাৰপৰা খাম আপোনালোকক দেখাব কি হ'ল আমলৈ আমলৈ খাইছোঁ ৰ'ব ৰখি দিয়ক এই পপাই খাই আছে পপাই ভাত খাই আছে অঁ ধোৱা অলপ বাচিব লাগিব নি নহ'লে টেঙা টেঙা লাগিব এয়া হৈ গ'ল চক বনাই হৈ গ'ল যা এয়া আমলৈ তাৰপৰা আছে ইয়াত পিঁয়াজ জলকীয়া বিলাহী অকণমান দিছে তাৰপিছত এইটো হ'ল ভেন্দি শুকান মাছ আলুগুটি ভজা আৰু এইটো খুতুৰা শাক দালি তাৰপৰা এইফালে ভাত খাই লওঁ ৰ'ব চাই লওক কি মজা গাইছ ডাঙমাহঁত দৰৱ দি আছিলোঁ ইয়াত দেখিছেনে এইফালে পিঠিত স্প্ৰেয়াৰ লৈ পিনি দৰৱ দি আছিলোঁ এতিয়া গা ধুওঁগৈ আমনি ঠানি লাগি গ'লগৈ দৰৱ দি হৈ গ'ল আজি এতিয়া গা ধুওঁগৈ তাৰপিছত অলপমান ফেনৰ তলত বহি পিনি দেই ভাগৰ লাগি গৈছে পূৰা এতিয়া পূৰা গৰম এইখন আছে হাতত গোটেইবোৰ একদম হেৰি লাগি আছে দৰৱ লাগি আছে এতিয়া যাওঁ গাটো ধুই লওঁ তাৰপিছত ভিডিঅ' কৰিম ৰ'ব